নমস্কাৰ আপোনালোক সকলোকে দুগদুগী ডিব্ৰুগড় শাখালৈ স্বাগতম জনালোঁ। মই আজি এতিয়া ডিব্ৰুগড়ত উপস্থিত আছোঁ। ডিব্ৰুগড়খন আছে খলিহামাৰী ৰোড, আপোনাৰ ষ্টেট বেংকৰ লগতে আৰু লগত অপজিট বাংলা স্কুল তাৰ ফ্ৰণ্টতে আছে। মই 4টা বজাত লাইভ অহা কথা আছিলে, কিন্তু অলপমান লেট হ'ল লখিমপুৰৰ পৰা ওলাওঁতে। আৰু কিছু গহনা আমি দেখাওঁ, কিয়নো মই পুনৰ আৰু নিজৰ ঘৰলৈ যাব লাগিব, নগাঁৱত যাব লাগিব। সেয়ে কিছু গহনা আপোনালোকৰ আগত দেখা যাম বুলি ভাবিছোঁ। যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু ডিব্ৰুগড়তো যি আমাৰ অফাৰ আছিলে, যে দুগদুগী যিটো অফাৰ অহা 5 জানুৱাৰীলৈকে যি অফাৰ আছে, দুগদুগী চেলিব্ৰেশ্যন অফাৰ, নিউ ইয়েৰ অফাৰ, আৰু সেই অফাৰ চলি থাকিব 5 জানুৱাৰীলৈকে। আপোনালোক সকলোৱে সেই সুযোগ গ্ৰহণ কৰিব পাৰে। 15% ৰেহাই, স্পেচিয়েল ৰেহাই আছে। আৰু দুগদুগী যিটো ৱেবছাইট, নতুন ৱেবছাইট আমি ইতিমধ্যে মুকলি কৰিছোঁ, www.dugdugi.in আৰু dugdugi.in। তাত লগ ইন কৰি বা গুগল প্লে ষ্ট'ৰত দুগদুগী এপছটো ডাউনলোড কৰি আপোনালোকে 5 ষ্টাৰ যদি দিয়ে অতিৰিক্ত 5% ৰেহাই পাব। আৰু 6 মাহৰ ভিতৰত ক্ৰয় কৰিলে আপোনালোকে লাভ কৰিব অতিৰিক্তভাৱে 500 টকা ৰেহাই। লুনা শইকীয়া, হাই দাদা, গুড ইভিনিং। গুড ইভিনিং। আৰু কিছু গহনা আমি দেখাম। এইটো আছে জোনবিৰি হাৰ 9500 ক্ৰিষ্টেল দি পেলাই গাঠা হৈছে, আৰু ক্ৰিষ্টেল দি গাঠা হৈছে, সম্পূৰ্ণভাৱে ৰূপৰ ওপৰত আছে, মিনা কৰা হয়, 9500। যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। লুনা শইকীয়া, হাই দাদা, গুড ইভিনিং। গুড ইভিনিং। ৰশ্মিয়ে বৰাই লৈছে হাই হেল্ল', স্মৃতি হাই হেল্ল', ধনু গগৈ লৈছে হাই দাদা। এইটো বহুত দীঘলকৈ আছে, আপোনালোকে দেখিছে কিমান দীঘলকৈ, আচলতে দীঘল ব্লু কালাৰ ছেট, ব্লু কালাৰ দীঘল ছেট, আৰু ইয়াৰ মূল্যটো হৈছে 7500। বহুত দীঘলকৈ আপোনালোকে আচলতে পিন্ধিব পাৰিব ব্লু কালাৰ ছেট আৰু ব্লু কালাৰ ছেট। মই অলপমান ক্ল'জলি দেখা দিছোঁ যাতে ৰাইজে চাব পাৰে। ৰুণজুন দাসে ভাল লাগিছে, বহুত বহুত ধন্যবাদ। দলি দাস বাইদেউ লিখিছে গুড ইভিনিং। গুড ইভিনিং বাইদেউ। সুমনে লিখিছে গুড ইভিনিং দাদা, কি খবৰ? ভালনে? মোৰ ভালেই সুমন, তোমাৰ কি খবৰ? মনিষা দাদা লিখিছে, মনিষা শইকীয়া লিখিছে হাই দাদা, হেল্ল' মনিষা। এইটো হৈছে জাপি ছেট, ৰঙা জাপি ছেট, আৰু এইপিনে হোৱাইট পাৰ্ল আৰু লগত গল্ডেন বিচ মিক্স আছে। ৰূপৰ ওপৰত হয় লাভ ফিটিং আছে, আৰু ওপৰত সোণপাত লগোৱা হৈ আছে। ইয়াৰ মূল্য 6000 ৰুপিজ। মই অলপমান ক্ল'জলি দেখাইছোঁ যাতে সকলোৱে চাব পাৰে। মনিষা শইকীয়া দিছে হাই দাদা, হেল্ল'। আৰু আপোনালোকে, মই ডিব্ৰুগড়ত আছোঁ, আৰু হয়তো অলপ সময় লাইভ কৰি আমি যামগৈ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব, যিমান পাৰে। আৰু দুগদুগীত আপোনালোক সকলো আহিব পাৰে, নিজৰ পৰিয়ালবৰ্গ সকলোকে জনাব দুগদুগীৰ বিষয়। ইতিমধ্যে 9টা বছৰ আপোনালোকে বহুত আশীৰ্বাদ দিছে। এইটো 6000 ৰুপিজ। আৰু আমি অন্য এটা ব্লু কালাৰ এটা ছেট দেখুৱাইছোঁ। এইটো ব্লু কালাৰ জোনবিৰি ছেট, এইটো ডাঙৰ জোনবিৰি ব্লু কালাৰ হয়। ইয়াৰ মূল্য 8500। ব্লু গাঁথনি কৰা হৈছে, লগত জোনবিৰিখন ভিতৰত দুগদুগী আছে, আৰু ধানচাৰী ষ্টাইলত আছে। সম্পূৰ্ণ পাতখোন হয় ৰূপৰ ওপৰত। অলপমান ক্ল'জ দেখাইছোঁ যাতে আপোনালোকে চাব পাৰে। ৱাহিদা পয়ামে লিখিছে হেল্ল' হাই। গীতালি কাশ্যপে লিখিছে হাই দাদা, গুড ইভিনিং। গুড ইভিনিং। ধনজিত গগৈ লিখিছে গুড ইভিনিং। গুড ইভিনিং। জোনালী শইকীয়াই লিখিছে হাই, গুড ইভিনিং। গুড ইভিনিং। আৰু এটা আমি দেখাইছোঁ, এটা ব্লু কালাৰ মিক্স আছে, ব্লু আৰু কি কালাৰ বুলি কয়, পিংক, আৰু এইটো স্কাই ব্লু। স্কাই ব্লু এণ্ড ব্লু কালাৰ মিক্স আপ এটা ডাঙৰ হাৰ, যিটো হাৰ আপোনালোকে অৰ্ডাৰ দিব পাৰে, আৰু বিশেষ বিয়াৰ টাইমত আপোনালোকে পিন্ধিব পাৰে। সুমন আহমেদে লিখিছে মোৰ খবৰ ভালেই, আপোনাৰ ব্লেজাৰটো ধুনীয়া লাগিছে, বহুত বহুত ধন্যবাদ। আৰু চানিক্ষাই ভূঞাই লিখিছে দাদা, লখিমপুৰত ডায়মণ্ড কেতিয়া আহিব জনাবচোন। লখিমপুৰত গ'ল্ড, চিলভাৰ, ডায়মণ্ডৰ আমি এখন শ্ব'ৰুম খুলিবলৈ গৈ আছোঁ, দুগদুগী জেমছ এণ্ড জুৱেলাৰী, আৰু সেইখন অপেনিং হ'ব নেক্সট ইয়েৰ অপেনিং হ'ব, হয়তো এপ্ৰিল মানত আমি কৰিব চাই আছোঁ। এপ্ৰিল মে তেনেকুৱাত আমি আৰম্ভ কৰিম চাগৈ। তৃষ্ণা বৰ্ডন আছে শুভ সন্ধ্যা। শুভ সন্ধ্যা। সঞ্জত আছে ঘাই দাদা, গুড ইভিনিং। আৰু এইটো ধুনীয়া আছে, আপোনালোকে দেখা পাইছে ইমান ধুনীয়া আছে। ৰশ্মি দাদা, আপোনাৰ হোৱাটছএপত মেছেজ দি থৈছোঁ, আপুনি চোৱা নাই। মই আকৌ এবাৰ মেছেজ দিবাচোন দেই, মানে অথনিৰ পৰা চোৱা নাছিলোঁ, মই আকৌ চাম বাৰু, আৰু এটা মেছেজ দি থবা। আৰু এইটো হৈছে গল্পতা, তাৰ লগত যদি আপোনালোকে একেলগে মিক্স কৰি পিন্ধো বুলি ভাবে, ইয়াৰ লগত পাব। ফুল জলদি দিয়ে ৰখি আছে। এইটো হৈছে গল্পতা, এটা ধুনীয়া কালাৰ, পিংক কালাৰ আছে, স্কাই ব্লু আছে, আৰু ৰেড আছে, মিক্স আপ আছে, এটা ধুনীয়া আছে। অকণমান ওপৰলৈ যায়, দুটা চাইডে দেখিব লাগিব। য়েছ, এইটো চাওক কি ধুনীয়া চাই এটা ছেট, আপোনালোকে ল'ব পাৰে। আৰু ৰূপা বনাইছে ৰিয়েল ষ্টনৰ গহনাবোৰ দেখাবচোন। ৰিয়েল ষ্টনৰ গহনা নিশ্চয় দেখাম। সঞ্জয় দাসে শ্বেয়াৰ কৰিছে, ধন্যবাদ। আৰু গুড ইভিনিং। গুড ইভিনিং। জোনালী শইকীয়াই শ্বেয়াৰ কৰিছে, ধন্যবাদ অলৰেডি ইতিমধ্যে। আৰু এটা জাপি আমি এটা দেখুৱাইছোঁ, ব্লেক কালাৰ জাপি, ব্লেক কালাৰ জাপি, কেঁচা সোণৰ জাপি হয়, ব্লেক মণি দি কথা হৈছে, ব্লেক ষ্টন আছে, আৰু
ফুলিছোঁ টপ আছে ইয়াৰ মূল্য 5000 ৰুপিজ এটা ব্লেক কালাৰ জাপি 5000 ৰুপিজ সুমন আমি দাদা মই শ্বেয়াৰ কৰা গিফ্টটো পোৱা নাই এতিয়ালৈ মই কিয় পোৱা নাই বুজি পোৱা নাই মোক এটা একচুৱেলি তোমাৰ এটা প্ৰাইজো দিব লগা আছে সেই একেলগে লৈ ল'বা নহ'লে তেতিয়াহ'লে সেই প্ৰাইজটো আছে নেকি মেবি সঞ্জু দাস ধুনীয়া কালেকশ্যন দাদা বহুত বহুত ধন্যবাদ ধুনীয়া লাগিছে শ্বেয়াৰ কৰিছোঁ দাদা ধন্যবাদ আৰু ইতিমধ্যে আপোনালোকে মোৰ দুগদুগী গুগল মেপত যাব পাৰে আৰু তাত গৈ পেলাই ৰেটিংছ 5 ষ্টাৰ দিব পাৰে আপোনালোকে যিমান পাৰে 5 ষ্টাৰ দিবলৈ চেষ্টা দিয়ক সঞ্জু হ'লচেল দিব নেকি দাদা মই বিক্ৰীৰ বাবে আনিম আচলতে দুগদুগীত হ'লচেল মানে ৰিচেলিঙৰ কাৰণে দিয়া নহয় ৰিচেলিঙৰ কাৰণে একেবাৰে দিয়া নহয় আপুনি মোক কল কৰিব কিবা এটা ডিছকাউণ্ট দি দিম বাৰু কিন্তু ৰিচেলিঙৰ বাবে দিয়া নহয় দুগদুগীত কোনো ধৰণৰ ৰিচেলিং নহয় বেলেগে পৰা আপোনালোকে কেতিয়াও ভুল নাযাব যে দুগদুগীৰ পৰা লৈছোঁ বুলি কৈ বিক্ৰী কৰিব পাৰে কোনো কাৰণতে আপোনালোকে ভুল নাযাব এইটোত আমি দেখাই আছোঁ 20,000 ৰুপিছৰ এটা ৰিয়েল ষ্টনৰ ডাঙৰ দুগদুগী পিংক পাথৰ আছে অলপমান ধুনীয়া ধুনীয়া পাথৰৰ গাঁথনিটো সুন্দৰভাৱে কৈ আছোঁ 20,000 ৰুপিজ সঞ্জু দাস ৱাও থেংক ইউ জয়ন্ত দাস আমাৰ ভাইটিয়ে লিখিছে দাদা শুভ সন্ধিয়া বহুত দিন লগ পোৱা নাই শুভ সন্ধিয়া ভাইটি বহুত দিন লগ পোৱা নাই নিশ্চয় সোনকালে লগ পাই আছোঁ কিবা আমি এটা অন্য এটা আমি হাৰ দেখাই আছোঁ এটা জোনবিৰি আৰু থুৰীয়া ফুল একেলগে আছে আৰু এইটো গল্পতা লিখিয়াকৈ ইয়াত ধুনীয়াকৈ গাঁথনি কৰা হৈ আছে ৰূপৰ ওপৰত আছে মীনা কৰা আৰু ইয়াত সোণপানী চৰোৱা হৈছে মানে গল্পেৰে যে আছে ইয়াৰ মূল্য 9,500 জোনালী চাইকেল হৈছে নাইচ কালেকশ্যন থেংক ইউ সংগীত অ'কে বুলিছে নিৰ্মালী দত্তই কিবা এটা লিখিছে ছুপাৰ বিগ চাইজৰ ঢোলবিৰি যোৰহাট দুগদুগীত অৰ্ডাৰ কৰিম নিশ্চয় কৰিব পাৰিব বহুত ধুনীয়া ধুনীয়া গহনা আপোনালোকে অৰ্ডাৰ কৰিব পায়ো যাব জোনালী সংগীতাৰে দিছে জোনালী নাইচ কালেকশ্যন থেংক ইউ জ্যোতিকাই লিখিছে গুড ইভিনিং জ্যোতিকা জোনমণি কলিতা দিছে হাই ভেৰি নাইচ থেংক ইউ ছ' মাছ এই দেখালোঁ আৰু এটা আমি ঢোলবিৰি দেখাই আছোঁ ডাঙৰ এটা ঢোল অলপমান ঢোলৰ ঢোল নহয় এইটো হাফ ঢোল ইয়াৰ মূল্য 6,500 হাফ ঢোল 6,500 জোনমণিয়ে লিখিছে হাই ভেৰি নাইচ থেংক ইউ ধুনু লিখিছে মই শ্বেয়াৰ কৰা গিফ্টটো পোৱা নাই ধুনু মই এটা হোৱাটছআপত মেছেজ কৰিবা মই চবলৈকে পঠাইছোঁ হয়তো তোমাৰ থাকি যাব পাৰে মেছেজ কৰিবা কুইন সেনাপতি আপোনাৰ গহনাবোৰ ধুনীয়া লাগে বহুত বহুত ধন্যবাদ আৰু এটা আমি এটা অন্য এটা ঢোলবিৰি দেখাই আছোঁ এটা মাদলি 5,000 ৰুপিজ এটা 5,000 ৰুপিজ এটা মাদলি দেখাই আছোঁ এইটো ব্লু কালাৰ আছে ব্লু ষ্টন আছে আৰু ধুনীয়াকৈ গাঁথনি কৰা হৈ আছে ব্লু কালাৰ দি আৰু এইটোৰ মূল্য হৈছে 5,000 ৰুপিজ কুইন্স খেলাবতে ধুনীয়া নাই মিচিং অমিল দাদা কি খবৰ আমি মোৰ ভালে তোমাৰ কি খবৰ ভালে আছা সম্বৰ্ধনা চক্ৰৱৰ্তী হৈছে ভাল লাগিছে ধন্যবাদ ধনু গগৈ লিখিছে মই যোৰহাটৰ পৰা চাই আছোঁ ধন্যবাদ মই যোৰহাট যাম বুলি যোৰহাটৰ পৰা লাইক কৰিম বুলি ভাবিছিলোঁ কিন্তু সময় যিহেতু নিমিলিব এতিয়া মই ডিব্ৰুগড় আছোঁ মই ইয়াৰ পৰা আকৌ ঘৰলৈ যাম যোৰহাটত কিন্তু সোমাই যাম কিন্তু লাইক কৰিব নোৱাৰিম চাগৈ ৰাজাই লিখিছে শ্বেয়াৰ কৰিছে ধন্যবাদ এইটো এটা দেখুৱাইছোঁ জোনবিৰি আৰু ইয়াত দেখাইছোঁ ইয়াত দুডাল গল্পতা আছে জাপি গল্পতা আছে দুটা দুগদুগী মিক্স আছে এয়া মূল্য হৈছে 10,000 ৰুপিজ মধুস্মিতা বৰা লিখিছে উৎপল দা বৰপেটাত এখন খুলিব নেকি মই পল্মী তেনেকৈ এতিয়ালৈকে ভবা নাই যদি হয় মই জনাম বাৰু কিন্তু আমি দুগদুগী নিজা ফালৰ পৰা দিয়া হয় কোনো ধৰণৰ ৰিচেলিং বা ফ্ৰেঞ্চাইজি দিয়া নহয় আচলতে দুগদুগী গ'লেও ইন ফিউচাৰ নিজাকৈ যাব নিতা হৈছে ভাল লাগিছে বহুত বহুত ধন্যবাদ সম্বৰ্ধনা লিখিছে চক্ৰৱৰ্তী নাইচ কালেকশ্যন থেংক ইউ তেওঁলোকে সকলোতে ভেৰি নাইচ থেংক ইউ এইটো হৈছে জোনবিৰি আমাৰ তাত ৰাখিব লাগিছে ন এটা জোনবিৰি এটা বৰ ধুনীয়া হাৰ দেখাই আছে 12,000 ৰুপিছৰ এটা হাৰ এইটো এটা বিগ হাৰ ইমান ধুনীয়া এটা হাৰ আপোনালোকক দেখাম বিগ হাৰ ডিব্ৰুগড়ত আছোঁ আমি উপস্থিত ডিব্ৰুগড়খন আছে খলিহামাৰী ৰোড কেচি গগৈ পথ ষ্টেট বেংকৰ লগতে ষ্টেট বেংকৰ যিটো মেইন অফিচ আছে তাৰ লগতে আৰু অপজিট বাংলা হাইস্কুল আৰু ওচৰত নিয়াৰ ফৰেষ্ট অফিচ এটা আছে ফৰেষ্ট অফিচ আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে এইটো এটা ধুনীয়া আছে দেখাই দিছোঁ এইটো আছে চাব পাৰে এইটো চাওক কি ধুনীয়া আছে অলপমান মই ওচৰৰ পৰা ক্ল'জ দেখাম তেতিয়া আপোনালোকে ভাল পাব য়েছ দেখা পাইছে নিশ্চয় এইটো এটা হাৰ মিচিং অমিয়ে লিখিছে হম ভালে আছোঁ কালেকশ্যনবোৰ ধুনীয়া লাগিছে বহুত বহুত ধন্যবাদ আৰু ধৰিত্ৰীয়ে লিখিছে মুঠিখা দেখাবচোন নিশ্চয় দেখাম এইটো হৈছে 3টা টকা জোনবিৰি 7,500 ৰূপৰ ওপৰত মীনা কৰা আছে মনচন গগৈ মোহন লিখিছে মোৰ প্ৰিয় দুগদুগী বহুত বহুত ধন্যবাদ ৰাজুছে লিখিছে গ্ৰীণ জোনবিৰি দেখাবচোন নিশ্চয় মই গ্ৰীণ জোনবিৰি থাকিলেও মই দেখাম বাৰু মধুস্মিতা বৰপেটাত বহুত ডিমাণ্ড এখন খুলিব নিশ্চয় বৰপেটাত আপুনি প্ৰথম মানে বহুত মানুহে কম বিচাৰিছে আচলতে দুগদুগী যদি দুগদুগী ফিউচাৰ বিচাৰে তেতিয়াহ'লে নিশ্চয় খুলিম এতিয়ালৈকে বিচৰা নাই কিন্তু যেনেকৈ যিদৰে শিৱসাগৰবাসী ৰাইজে বিচাৰিছে তিনিচুকীয়াৰ বিষয়ে বিচাৰি আছে আৰু দুলীয়াজনে আমাৰ গোলাঘাটে বিচাৰি আছে কিন্তু এতিয়ালৈকে নামনি ফালে বহুত কম মানুহে বিচাৰি আছে দুগদুগী চ'
চ' আশা কৰিছোঁ দুগদুগী যেতিয়া বেছিকৈ ডিমাণ্ড আহিব নিশ্চয় মই নামনি ফালে খুলিম অন্য এটা দেখুৱাইছে জাপি ধানপাত আৰু থুৰীয়া হাৰ এইটো হৈছে 8,500 এটা হাৰ কুইন খেলাৰ ভিতৰতে তিনিচুকীয়া জিলাতে এখন খুলিব আমি আছোঁ বহুত বহুত ধন্যবাদ নিশ্চয় ডিমাণ্ড আহিলে মই খুলিম আচলতে মই এটা ছিষ্টেমেটিক চাই আছোঁ এইটো ধুনীয়া এটা ব্লেক ৰেড এণ্ড ব্লেক মিলাৰ আছে 8,500 দীপশিখাত আছে লাগিছে আপোনাৰ উৎপলদা আপোনাৰ কুটটোৰ ৰংটো ভাল লাগিছে বহুত বহুত ধন্যবাদ আৰু ৰূপালী হাজৰিকা বাইদেউ লাগিছে শুভ সন্ধিয়া উৎপল ধন্যবাদ বাইদেউ এইটো হৈছে খেনপথা আছে পেপাৰ আছে এটা হাৰ আৰু ইয়াৰ মূল্যটো হৈছে 9,000 ৰুপিজ 9,000 ৰুপিজ এটা ডাঙৰ হাৰ দেখাই আছে এইটো হাৰ 9,500 ডাঙৰ হাৰ চৰি খেনপথা পেপাৰ খেনপথা এটা ডাঙৰ ছেট 9500 কোন 9,500 এটা ধুনীয়া চাইজ ছেট আৰু এইটো হৈছে ইয়াৰ ফুলিযোৰ আচলতে এই ফুলিটো উল্টা হৈ আছিলে ঠিক কৰি দিয়ে য়েছ এইটো চাওক আপোনালোকে চাব পাৰিব এতিয়া দেখাই দিছোঁ 9500 এতিয়াই দিয়ক সম্পূৰ্ণ যে গল্প এটা দেখাব মই দেখাই গৈ আছোঁ বাৰু মই দেখাম বাৰু হ'ব আৰু নিৰ্মালী কি লিখিছে ৰঙামুনি ডাঙৰ ঢোল থকা দেখা বস্তু দাদা কিমান হ'ব নগাঁও ব্ৰাঞ্চত যাম ইয়াৰ তাতে আছে মই দেখাইছিলোঁ অলৰেডি 3টামান কিন্তু এতিয়া আকৌ চাওঁচোন যদি আছে দেখাই দিম এইটো হৈছে দুগদুগী পাতহাৰ 8,500 ডাঙৰ দুগদুগী অলপমান দুগদুগী আছে ভিতৰত অলপ বেলেগ এটা ষ্টাইল আছে আৰু ফুলিজ হৈছে টপ ইয়াৰ মূল্য 8,500 ছেম 7,500 এটা আছে বেলেগ পাই যাব মধুস্মিতা লিখিছে মধুস্মিতা বৰাই দিছে গুড ইভিনিং দাদা গুড ইভিনিং মধুস্মিতা আৰু দুগদুগী গুৱাহাটী ব্ৰাঞ্চ আছে মেইন চানমাৰীত আপোনালোকে যদি গণেশগুৰি হৈ আহে চানমাৰী অভাৰব্ৰিজ পাৰ হৈ ৰাইট টাৰ্ণ ল'ব গুৱাহাটী ক্লাব নোপোৱা আগতে টাইটান শ্বৰুম নোপোৱা আগতে দুগদুগী শ্বৰুম দেখা পাবই আৰু ৰেড ক্ৰছৰ ৰাস্তাটো অপজিট মেইন দুগদুগী গুৱাহাটী ব্ৰাঞ্চ যদি আপোনালোকে জালুকবাৰী হৈ আহে তেতিয়াহ'লে চানমাৰী কলনীত নামিব মানে টাইটান শ্বৰুমৰ ওচৰত নামি পেলাই অকণমান আগলৈ গৈ ৰাইট চাইডে দুগদুগী দেখাই পাব ৰেড ক্ৰছৰ ৰাস্তাটো অপজিট আপোনালোকে ট্ৰেফিক পইণ্টটো বা যিটো মেইন অভাৰব্ৰিজ পিছত ট্ৰেফিক পইণ্টটো পাবও নালাগে মেইন চানমাৰীত আছে এইটো মূল্য 7,500 7500 চাঙৈটেঙা হাৰ 7,500 আৰু আপোনালোকে কোনে ক'ৰ পৰা চাই আছে জনাব যদি বহুতে আচলতে লাইভ যিমান আহিব সিমান ভাল লাগিব শ্বেয়াৰ বহুত কম কৰিছে কিজানি এতিয়া মোক পাৰিলে শ্বেয়াৰ কওক ন যিমান পাৰে সকলোৱে শ্বেয়াৰ এটা কৰক মই আশা কৰিছোঁ এই ৰাতিখন আহিছোঁ ইমান দুবাৰ আহিছোঁ আজি যদি শ্বেয়াৰটো কৰিলে মোৰ কাৰণে বেছি ভাল লাগিব এইটো হৈছে 6,000 ৰুপিজৰ এটা মেচ বক্স হয় মেচ বক্স আছে আৰু গাঁথনিটো সুন্দৰভাৱে কৰা হৈছে আমাৰ ডিব্ৰুগড় আচলতে টীমটোৱে সুন্দৰভাৱে গাঁথনিটো কৰিছে গল্ডেন বিটছ আছে পাৰ্ল আছে সৰু সৰু মণি যিবিলাক গাঁথা আছে অলপ সুন্দৰভাৱে এইটো কৰা হৈছে আৰু ইয়াৰ মূল্যটো হৈছে 6,000 ৰুপিজ দলি মজমুদৰ লিখিছে মোৰ ভাল লগা অসমীয়া গহনা স্পেচিয়েলি দুগদুগী বহুত বহুত ধন্যবাদ এইটো কোনে লিখিছে চিলভাৰ নেকি অল চিলভাৰ বেছ দুগদুগীত কেৱল চিলভাৰ বেছে পাব কোনো ধৰণৰ কপাৰ টাম বন্স ভেনেডিয়াম এইবিলাক একো নাপায় অনলি ফৰ চিলভাৰ বেছ এইটো আছে 4,500 ডাবল জোনবিৰি সৰু ছেট এটা ধুনীয়া ছেট লাগিব আৰু পিন্ধিব পাৰে মাল্টি কালাৰ আছে যিকোনো কাপোৰৰ লগত যাব ইয়াৰ মূল্য 4,500 অন্য এটা আমি দেখাই আছোঁ ষ্টনৰ হাৰ এইটো ষ্টনৰ হাৰ ৰেড এণ্ড হোৱাইট ষ্টন ইয়াৰ মূল্য 6,500 আৰু আচলতে দামটো বেছি হয় কিন্তু আমি অলপমান কমতে আপোনালোকক প্ৰভাইড কৰি আছোঁ অলপ চেঞ্জ হ'ব নেকি চাব লাগিব 6,500 6,500 দলি মজবুত হৈছে পুনেৰ পৰা চাই আছোঁ শ্বেয়াৰ কৰিলোঁ বহুত বহুত ধন্যবাদ বাইদেউ আৰু শ্বেয়াৰ কৰক কোনে মানে শ্বেয়াৰ কৰিছে জনাব আৰু আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আজি নতুনকৈ দুগদুগীত এই লাইভটো কোনে প্ৰথমবাৰৰ কাৰণে চাইছে সেইসকলে হাত দাঙক সেইসকলে হাই বুলি কওক কোনে মানে প্ৰথমবাৰৰ কাৰণে দুগদুগী লাইভ চাইছে সেইসকলে এবাৰ মাত দিয়ক আৰু মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে 8822653307 আপোনালোকে তাতো হোৱাটছআপ কৰিব পাৰে ৰাতি 24/7 খোলা থাকে ৰাতি 2টা বজাতো আপোনালোকে মেছেজ কৰিব পাৰে হয়তো কেতিয়াবা ৰিপ্লাই দিব নোৱাৰিব বহুত ধেৰ মেছেজ থাকে কাৰণে তথাপি মই যিমান পাৰোঁ চেষ্টা কৰোঁ আপোনালোকে মেছেজ কৰিব মাইনা কৰিছে গুড ইভিনিং এইটো হৈছে 5,000 ৰুপিছত এটা ডাঙৰ ধুনীয়া চিলভাৰ জোনবিৰি হয় ৰঙা মিনাত আছে সোণপানী চোৰা আছে ইয়াৰ মূল্য হৈছে 5,000 ৰুপিজ 5,000 ৰুপিজ এটা ধুনীয়া চাই জোনবিৰি ছেট দেখাই দিছোঁ এইটো মানে হ'ল আৰু এটা আমি দেখাই দিছোঁ এটা দুগদুগী আচলতে দুগদুগী পাত দুগদুগী এটা বিগ হাৰ আচলতে বিগ হাৰ ইয়াৰ মূল্য 12,000 ৰুপিজ 12,500 ৰুপিজ এইটো হৈছে দুগদুগী এটা হাৰ কেঁচা সোণৰ হয় ইয়াৰ লগত ফুলিযোৰ হৈছে এইযোৰ আৰু আপোনালোকে সকলোৱে ল'ব পাৰে দুগদুগী হাৰ ধৰিত্ৰী
দ্বিতীয় লিখিছে ফৰ্ম নামৰূপৰ পৰা চাইছে বহুত বহুত ধন্যবাদ নামৰূপৰ পৰা এজনে চাইছে শিল্পী সোণোৱালে নতুনকৈ চাইছে বহুত বহুত ধন্যবাদ প্ৰথমবাৰৰ কাৰণে শিল্পী সোণোৱালে চাইছে ধন্যবাদ আকৌ ৱেলকাম জনালোঁ দুগদুগী ফেমিলিলৈ আৰু টিকু ভূঞাই প্ৰথমবাৰৰ কাৰণে চাইছে বহুত বহুত ধন্যবাদ দুগদুগী প্ৰথমবাৰৰ কাৰণে আশা কৰিছোঁ সদায় লাইভ চাব আজিৰ পৰা পাৰিলে যদি ছাবস্ক্ৰাইব বটন আছে পাৰিলে ফ'ল' কৰি ল'ব যিমান পাৰে আৰু ফেভাৰিট কৰি ল'ব তেতিয়া সোনকালে পাব দিশা বৰদলৈ শ্বেয়াৰ কৰিছে ধন্যবাদ ৰুণুমণি ৰয়ে মই নগাঁৱৰ পৰা চাইছোঁ বহুত নগাঁৱৰ পৰা চাইছে নেকি বঙাইগাঁৱৰ পৰা চাইছে ধন্যবাদ বঙাইগাঁৱৰ পৰা চাই আছে এইটো হৈছে জাপি ৰঙা নীলা সেউজীয়াত আছে মাল্টি কালাৰ হয় 7,500 ধুনীয়া জাপি আৰু এইটো চেট আপোনালোকে ল'ব পাৰে 7,500 দীপ্তি মাজনী বৰাই লিখিছে শ্বেয়াৰ কৰিলোঁ দেই বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ শ্বেয়াৰ কৰাৰ কাৰণে আৰু কোনে কোনে লাইভটো প্ৰথমবাৰৰ কাৰণে চাইছে সেইসকলে হাই কৰক ডক্টৰ নুমেছে সৰস্বতী পূজাত পিন্ধিব পৰা চিম্পুল কিবা দেখাবচোন মই সৰু সৰু চেট দেখাই গৈ আছোঁ 2,500 2,000 3,000 মই গৈ থাকিম মই ৰেগুলাৰ গৈ থাকিম যিমান পাম মই দেখাবলৈ চাম আৰু পাই যাব এইটো হৈছে দুগদুগী চেট মাজত এটা অন্য এটা অলপমান জেঠি নিজে এটা ভৰোৱা হৈছে আৰু ইয়াৰ মূল্য 8,500 8500 সেইসকলকো দিয়া চবকে 8,500 সম্পূৰ্ণ চক্ৰৱৰ্তী সোণাৰীৰ পৰা চাইছে বহুত বহুত ধন্যবাদ সোণাৰীৰ পৰা চাই আছে বহুত বহুত ধন্যবাদ অন্য এটা মীনা কৰা আছে এইটো মীনা চাওকচোন এইটো স্কাই ব্লু এণ্ড ব্লু কালাৰ দুটা মিক্স কালাৰ আছে আৰু ইয়াৰ মূল্য 8,500 8500 এইটো ৰূপৰ ওপৰত মীনা কৰা আছে যাতে ডেন গ'ল্ড প্লেটেড এইটো 8,500 আৰু দুগদুগী আজি যিটো লাইভ সেই লাইভটো অকল দুগৰাকীহে চাইছে নেকি আৰু মানে প্ৰথমবাৰৰ কাৰণে বেলেগ চাগৈ চব আগৰে চাগৈ ন গোটেইখিনি মানুহ চ' কোনেও হেল্ল' কোৱা নাই হেল্ল' ক'ব এইফালে আহি যোৱা এইফালে আহি যোৱা এইটো এটা চেট দেখাই আছোঁ আমি ধুনীয়া চেট জাপি চেট এইটো ব্লু কালাৰত আছে ইয়াৰ মূল্য 5,500 জাপি চেট ব্লু কালাৰ আছে 5,500 5500 সম্পূৰ্ণ চক্ৰৱৰ্তী আছে আপোনাৰ কালেকশ্যন বহুত ভাল লাগে মই বহুতৰ ৰিকমেণ্ডেড কৰিছোঁ বহুত বহুত ধন্যবাদ সদায় ৰিকমেণ্ড কৰিব আৰু যিমান পাৰে দুগদুগী মৰম দি যাব আৰু এটা গুগল মেপত পাই গুগল প্লে ষ্ট'ৰ পাৰিলে ডাউনলোড কৰি ল'ব ববিতা চেট লিখিছে বৰ ধুনীয়া লাগিছে বিশ্বনাথৰ পৰা চাই আছোঁ বহুত বহুত ধন্যবাদ দুগদুগী বিশ্বনাথৰ দুগদুগী তেজপুৰতো আছে আপোনালোকে তেজপুৰৰ পৰা ল'ব পাৰে অনলাইন লাগিলে আপোনালোকে ল'ব পাৰে ৱেবছাইটো ইতিমধ্যে মুকলি হ'ল বা হোৱাটছআপ যোগেদিও আপোনালোকে ক্ৰয় কৰিব পাৰে আৰু যাৰ বিয়া এপ্ৰিলত আছে পাৰিলে আজি অৰ্ডাৰ কৰক যাৰ বিয়া মাৰ্চত আছে পাৰিলে আজি অৰ্ডাৰ কৰক যিমান পাৰে দুগদুগী জানুৱাৰীৰ পৰা বহুত দুগদুগী বহুত ব্যস্ত হৈ যাব দুগদুগীত বহুত ভিৰ লাগে বহুত মানুহ আহে ডেইলি বহুত মানুহ আহিব চ' আশা কৰিছোঁ আপোনালোক সকলোৱে যিমান পাৰে এইটো মাহতে আপোনালোকে যা অৰ্ডাৰ দিব লগা আছে সেইফালে আজিয়ে অৰ্ডাৰ দিয়ক এইটো মাহতে ডিচেম্বৰৰ ভিতৰত পাৰিলে আপোনালোকে অৰ্ডাৰ দিয়ক তেতিয়া সোনকালে পাব কিয়নো জানুৱাৰী মাহত দুগদুগীত বহুত ভিৰ লাগে আৰু আপোনালোক তেতিয়াও দিব পাৰিব কিন্তু এতিয়া দিলে বেটাৰ অপশ্যন আমি ভালদৰে কামটো কৰিব পাৰিম এইটো হৈছে 5,000 ৰুপিছৰ এটা ষ্টনৰ জোনবিৰি চেট ষ্টনৰ জোনবিৰি আৰু ডিছকাউণ্ট চলি আছে 5 জানুৱাৰীলৈকে ডিছকাউণ্ট চলি আছে 15% ৰেহাই প্লে ষ্ট'ৰ বা এইটো এপটো ডাউনলোড কৰি পেলাই যদি আপোনালোকে 5 ষ্টাৰ দিয়ে তেতিয়া আপোনালোকে 5% এক্সট্ৰা 20% ডিছকাউণ্ট পাই আছে এইটো 5,000 ৰুপিছ অন্য এটা দুগদুগী এটা হাৰ দেখাই আছে এইটো 10,000 ৰুপিছত এটা বিগ দুগদুগী হাৰ 10,000 ৰুপিছ সম্পূৰ্ণ চক্ৰৱৰ্তী লৈছোঁ 3টা চেট বহুত বহুত ধন্যবাদ আৰু আপোনাৰ কালেকশ্যন বহুত ধন্যবাদ আৰু হৈছে পুপালী বৰাই লিখিছে বৰ ধুনীয়া লাগিছে গোলাঘাটৰ পৰা চাই আছে বহুত বহুত ধন্যবাদ পোনপ্ৰথমবাৰৰ বাবে কোনে দুগদুগীৰ পৰা চাই আছে আৰু আজি চাই থকা সকলৰ ভিতৰত দুগদুগীৰ পৰা কোনে কোনে গহনা ক্ৰয় কৰিছে আৰু কেনেকুৱা পাইছে গহনাখিনি ক্ৰয় কৰি আপোনালোকে জনাব পাৰে অপেন জনাব পাৰে মই একো বেয়া নাপাওঁ আপোনালোকে অপেন জনাব পাৰে এইটো হৈছে লুকাপাৰা 8,500 লুকাপাৰা এটা হাৰ ডাঙৰ অকণমান আচলতে দামটো বেছি হয় ডাঙৰ লুকাপাৰা এইটো মই অলপ সৰু ভাবিছিলোঁ ভাইটি এইটো পিছত চেঞ্জ কৰিব এইটো ইতিমধ্যে আমি দেখাই গৈছিলোঁ অন্য এটা আমি দেখাই আছোঁ এইটো দুগদুগী 10,000 ৰুপিছৰ এটা হাৰ এইটো 10,000 ৰুপিছৰ এটা হাৰ গীতালী হাজৰিকা হৈছে মই লখিমপুৰৰ পৰা চাই আছোঁ দাদা গহনা ল'ম চাই আছোঁ সদায় লাইভ বহুত বহুত ধন্যবাদ সম্পদনাই 3টা চেট ইতিমধ্যে লৈছে বহুত বহুত ধন্যবাদ সকলোৱে চাই আছে এইটো হৈছে 10,000 ৰুপিছ সৰু সৰু চেট দেখা 25,000 2,000 ৰুপিছ ডাঙৰ জোনবিৰি মেচ বক্স ওপৰত ধানপাত হাৰ একেলগে আছে এইটো হাৰ 9,500 গীতালী হাজৰিকা মই লখিমপুৰৰ পৰা চাই আছোঁ দেই গহনা ল'ম চাই আছোঁ সদায় লাইভ বহুত বহুত ধন্যবাদ কোনে কোনে গহনা লৈছে জনাব আৰু ডক্টৰ ৰুণুমীয়ে লিখিছে মই কিনিছোঁ ভাইটিৰ বিয়াত বহুত ধুনীয়া বহুত বহুত ধন্যবাদ পূৰবী দেৱী দত্তই লিখিছে মই 2টা চেট লৈছোঁ আগতে নগাঁৱৰ পৰা বহুত ধুনীয়া হৈ আছে আকৌ ল'ম বহুত বহুত ধন্যবাদ
দুগদুগীৰ পৰা কোনে কোনে গহনা ইতিমধ্যে লৈছে আপোনালোকে চাওক, জনাওক আৰু লাইফত জনাওক। বেয়া লাগিছে বেয়া হৈছে, ভাল হৈছে ভাল হৈছে, বেয়া হ'লেও ৰিপেয়াৰিং কৰিব পাৰি, দুগদুগীত এক্সচেঞ্জ কৰিব পাৰি। চ' ইমান প্ৰব্লেম নাই, যিকোনো কাম কৰিব পাৰি, সেইটো আপুনি অপেন জনাব পাৰে, কোনো কথা নাই। আৰু এটা আমি দেখি আছোঁ সৰু ছেট, স্মল ছেট চাম বুলি কৈছে। এইটো 3000 ৰুপিছত এটা স্মল ছেট, ব্লেক কালাৰ আছে আৰু ধুনীয়া আছে গাঁথনি আছে, ব্লেক কালাৰ আছে। এইটো ব্লেক কালাৰ, এইটো সৰু দুগদুগী ছেট। আমি এটা গলপতা দেখুৱাইছোঁ, এইটো মণিমালা মাল্টি কালাৰ 4500, মণিমালা 4500। আমি সৰু সৰু ছেট দেখাবলৈ গৈ আছোঁ। অন্যত আমি দুগদুগী ব্লেক কালাৰ দেখাই আছোঁ, ব্লেক মণি দি গাঁথনি কৰা হৈছে। এইটো হৈছে 5500, ব্লেক মণি দি গাঁথনি হৈছে 5500। অন্যান্য গগৈ দিছোঁ দাদা, আপোনাৰ পৰা দুটা ছেট লৈছোঁ, বহুত ধুনীয়া হৈ আছে। অন্যান্য গগৈ কৈছে বহুত বহুত ধন্যবাদ। এইদৰে সদায় মৰম কৰি যাব দুগদুগী, আৰু সকলোকে ৰিকমেণ্ডেড কৰিব দুগদুগীলৈ আহিবৰ কাৰণে। আৰু দুগদুগী লখিমপুৰখন আছে গাৰ্লছ হাইস্কুল ৰোড, মেপল লিফৰ অপজিট। দুগদুগী লখিমপুৰ আছে গাৰ্লছ হাইস্কুল ৰোড, মেপল লিফৰ অপজিট। আৰু এটা দেখুৱাইছোঁ, এইটো ছিংগল মণি ছেট 2500। এইটো হৈছে গ্ৰীণ ষ্টোনত আছে আৰু ধুনীয়াকৈ গাঁথনি কৰা হৈছে। সম্বৰ্ধনা চক্ৰৱৰ্তী, আপোনাৰ গহনা বহুত ধুনীয়া আৰু আপুনি ইমান বিজি যদিও আপোনাৰ বিহেভিয়াৰ বহুত ভাল। বহুত বহুত ধন্যবাদ, সদায় ভাল লাগে এনেকৈ আশীৰ্বাদ কৰিব। সম্বৰ্ধনা চক্ৰৱৰ্তী চব ভাল লাগে, বহুত বহুত ধন্যবাদ। এইটোতো দেখুৱাইছোঁ 2500, এটা সৰু ছেট। অন্য এটা ষ্টাৰ, এইটো এটা ষ্টাৰ ছেট, সৰু ষ্টাৰ ছেট, ইয়াৰ মূল্য 2500 টকা। ববিত আছে লিখিছে, মই 2018ত লৈছোঁ। আজিও বৰ ধুনীয়া হৈ আছে, মাজে মাজে ইটো সিটো লৈ থাকোঁ, বৰ ধুনীয়া, আকৌ ল'ম। ববিত আছে লিখিছে, বহুত বহুত ধন্যবাদ বাইদেউ। আৰু সদায় দুগদুগীক মৰম দি যাব, আশীৰ্বাদ কৰিব। 9টা বছৰ বহুত মৰম কৰিছে অসমবাসী ৰাইজে, অনাগত দিনত আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। আৰু সেইকাৰণে দুগদুগী গৈ আছে। অন্য এটা ঠিকনা দুগদুগী জেমছ এণ্ড জুৱেলাৰী, গ'ল্ড, ডায়মণ্ড, চিলভাৰ, ৰাজস্থানী কিছুমান জুৱেলাৰী হওক বা গ'ল্ড হওক, ডায়মণ্ড হওক, এনি কাইণ্ড অফ জুৱেলাৰী দুগদুগীয়ে প্ৰভাইড কৰিব, আৰু আপোনালোকক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। আৰু এটা সৰু ছেট, এইটো সৰু ছেট, সৰু ছিংগল মণি ছেট 3000 ৰুপিজ। 3000 ৰুপিছত এটা সৰু ছিংগল মণি ছেট। মাইনা গগৈ লিখিছে নাইচ, থেংক ইউ। দিশা বড়োলে লিখিছে ধুনীয়া লাগিছে গহনা, বহুত বহুত ধন্যবাদ। পূবালী বৰাই লিখিছে দাদা, আপোনাৰ গহনা পিন্ধিছোঁ, মই ৰিপেয়াৰিং কৰিব লগা হৈ আছে, 2019ত লোৱা হৈছিল, ৰিপেয়াৰিং কৰি দিয়ে নে আপোনালোকে জনাবচোন। হয়, ৰিপেয়াৰিং কৰি দিয়া হ'ব, ইমান টেনশ্যন ল'ব নালাগে। কিবা যদি অকণমান প্ৰব্লেম হৈছে দুগদুগীলৈ লৈ আহিলেই হ'ল, আৰু বা মোক হোৱাটছএপ কৰিব, মই চাই দিম। আৰু এটা দেখুৱাইছে ষ্টাৰ ছেট, থুৰীয়া ছেট, ইয়াৰ মূল্য 5000 ৰুপিছত এটা থুৰীয়া ছেট, আৰু ৰঙা আৰু কলাত আছে, কলা ষ্টনত আছে, ধুনীয়া ছেট। আমাৰ জুৰিয়ে লিখিছে, জুৰি নিহয়, হেল্ল' দাদা, গুড ইভিনিং জুৰি, আৰু কংগ্ৰেচুলেশ্যন, তোমালোকৰ 1 লাখ ইতিমধ্যে পাৰ হৈছে। বৰ ধুনীয়া গান এটা আমাৰ ত্ৰিদীপে গাইছে, আৰু ইতিমধ্যে 1 লাখ ভিউৱাৰ্ছ ক্ৰছ হৈছে। আৰু তোমালোকৰ ত্ৰিদীপকে তোমাকে বহুত বহুত শুভেচ্ছা থাকিল, আৰু তোমালোকৰ গানটো সকলোৱে শুনিব। এইটো হৈছে 3000 ৰুপিজ। অন্য এটা আমি সৰু ছেট দেখাই আছোঁ, এইটো সৰু ছেট 3000 ৰুপিজ, 3000 ৰুপিজ কৈ দিবি, চাহ কাপ দিছোঁ আকৌ চাই দিলে হ'ল। আমি এটা সৰু ছেট দেখাই আছোঁ 2500, এটা সৰু ছেট 2500 এটা সৰু ছেট, 2500 এটা সৰু ছেট দেখাই আছোঁ। দুগদুগীৰ পৰা আপোনালোকে কেনেকুৱা লৈছে, কি গহনা, কোনে কি লৈছে জনাব পাৰে, আৰু গহনাবোৰ কেনেকুৱা পাইছে সেইটো জনাব পাৰে, আৰু দুগদুগীত কি নতুনত্ব কৰিলে ভাল হ'ব সেইটো আপোনালোকে জনাব পাৰে। এইটো হৈছে কাচিজোন ষ্টাৰ হাৰ, ইয়াৰ মূল্য 7500। কাচিজোন ষ্টাৰ হাৰ 7500 এটা হাৰ, 7500। জুৰিয়ে লিখিছে থেংকছ দাদা, 1 লাখ হৈ গ'ল, আপুনি শ্বেয়াৰ কৰাৰ পিছত দেউকা গানটো, একো নাই, আৰু দেউকা আৰু 1 লাখ কি 1 মিলিয়ন হওক, মই সেইটোৱে আশা কৰিম। কাৰণ নতুন নতুন ল'ৰা উঠিব লাগে, ভাল হ'ব লাগে সকলোৰে, সেইটোৱে বিচাৰিম সদায়। এইটো এটা হৈছে মেচ বক্স, ডাঙৰ মেচ বক্স, আৰু এইটো কি ধুনীয়াকৈ আছে মেচ বক্সৰ টপ ফুলি, আৰু ইয়াৰ মূল্য 9500। চৰি, মই অলপ চাহ খাই লৈছোঁ দেই। আৰু এটা জাপি, মাল্টি কালাৰ জাপি ছেট, আৰু ইয়াৰ মূল্য 5000 ৰুপিজ। ববিত আছে অনলি মণিমালা আছে নেকি, দেখুৱাবচোন। মণিমালা দেখুৱাই গৈ আছিল, আনাচোন মণিমালা। মই ৰঙা নীলা সেউজীয়া এটাও দেখুৱাইছিলোঁ, ধৰিব নোৱাৰিলে চাগো। এইটো জাপি মাল্টি কালাৰ, ৰঙা নীলা সেউজীয়া 5000 ৰুপিজ। মণিমালা এটা ব্লেক কালাৰ দেখুৱাইছোঁ, মণিমালা ববি দাস বাইদেউক দেখুৱাইছোঁ। এইটো মণিমালা ব্লেক কালাৰ, ইয়াৰ মূল্য 4500। মণিমালা ছেট 4500, 4500। অন্য এটা মণিমালা, অকণমান দীঘল মণিমালা এটা দেখুৱাম, অকণমান দীঘল। আচলতে এইটো হৈছে মণিমালা, আপোনালোকে দেখা পাইছে, আৰু অলপমান দীঘলকৈ পিন্ধিব পাৰি আচলতে। ইয়াৰ মূল্যটো হৈছে 6500, 6500। আৰু ছিংগুল আমি এটা মণি দেখাই আছোঁ, এইটো ছিংগুল মণি 2500 টকা, ব্লেক কালাৰ মণি, ছিংগুল মণি 2500।
আৰু এটা দেখুৱাইছোঁ দুগদুগী ছেট মাল্টি কালাৰ 4500 এটা দুগদুগী মাল্টি কালাৰ জুৰিয়েল থেংকছ দাদা আকৌ দাদা দুটা গান কৰিম আৰু ভিডিঅ' কৰিম ভাবিছোঁ আপোনাৰ সহায় লাগিব কিন্তু ঠিক আছে জুৰি মই যিমান পাৰোঁ চেষ্টা কৰিম যি পাওঁ ঠিক আছে লগ পাম কেতিয়াবা এইটো হৈছে 4500 এটা থুৰীয়া ছেট এইটো থুৰীয়া ছেট থুৰীয়া তিনিটা থুৰীয়া আছে ধুনীয়াকৈ গাঁথনি আছে 4500 এটা থুৰীয়া ছেট ডক্টৰ ৰুণুমিল গহনাবিলাক ভাল লাগিছে বহুত বহুত ধন্যবাদ এইটো এটা 4500 এটা 4500 এটা মণিমালা আছে 4500 মণিমালাসকলে দেখুৱাই আছোঁ আৰু এইটো এটা ছেট দেখাই আছোঁ এইটো ছেট 3000 ৰুপিজ 3000 ৰুপিজ এটা মই ধুনীয়া সৰু ছেট দেখাই আছোঁ দেখাম 3000 ৰুপিজ কোনোবা স্পেচিয়েল কিবা গহনা চাব বিচাৰে নেকি কি গহনা চাব বিচাৰে আৰু শ্বেয়াৰ কৰক যিমান পায় এইটো এটা ডাঙৰ হাৰ 10,000 ৰুপিজ দীঘলকৈ আচলতে বুকুৰলৈকে পিন্ধিব পাৰিব দীঘলকৈ এইটো যে 10,000 ৰুপিজ এটা ডাঙৰ দুগদুগী উল্টা দুগদুগী হয় 10,000 ৰুপিজ এইটো সৰু দুগদুগী ছেট এইটো দেখুওৱা হ'ল সৰু দুগদুগী এইটো 2500 2500 টকীয়া এটা সৰু দুগদুগী ছেট 2500 জুৰিয়েল লিখিছে লগ পাম কৈ কিন্তু গুৱাহাটী আহি থাকে লগ নিদিয়ে কেলৈ আহিলে গুৱাহাটী লগে নিদিয়ে আচলতে যদি মই য'তেই যাওঁ অলপ কম সময়ৰ কাৰণে যাওঁ আৰু জাষ্ট যাওঁ আহোঁ সেইটো মানে মোক আকৌ ইনফৰ্মেশ্যন কৰি যোৱা নহয় আৰু বহুতে মানুহে বিচাৰে কিন্তু বেয়া চেয়া নাপাব কেতিয়াবা থাকি যায় একদম ক্ষমা কৰিব ক্ষমা বিচাৰিছোঁ এইটো হৈছে ব্লু কালাৰ গল্পটা ইয়াৰ মূল্যটো হৈছে 5500 তোমাৰ হেৰি 5500 এটা ছেট দেখাইছোঁ মম্মী জেঠীপতা দেখাব জেঠীপতা দিয়া এইটো এটা গল্পটা 5500 লীনা শইকীয়া কপালী আছে হয় কপালী দিয়া কপালী চাব এইটো এটা ডাঙৰ ঢোল গোল্ডেন ঢোল ইয়াৰ মূল্যটো হৈছে 7500 গোল্ডেন ঢোল 7500 গীতালী হাজৰিকা লিখিছে ষ্টনৰ গল্পটা দেখাব দাদা নিশ্চয় দেখাম আৰু সম্পূৰ্ণে লিখিছে গল্পটা দেখাওকচোন দাদা গল্পটা দেখুন গল্পটা ষ্টনৰ গল্পটা আনা নৰ্মেল গল্প এইটো এটা গল্পটা হয় ডাইৰেক্টলি পিন্ধিকে হৈছে 4500 এটা ধানপাত গল্পটা ডাবুল লেয়াৰ মুঠি খাও দেখাব জাহ্নবী হৈ আছে ডাবুল লেয়াৰ মুঠি খাও দিয়া আৰু জেঠীপতা চাম বুলি কৈছিলে জেঠীপতা এইটো বিগ জেঠীপতা 7500 ইয়াতকৈ অলপ সৰু জেঠীপতা পাব ইয়াতকৈ নৰ্মেল জেঠীপতাটো আনা ক'ত আছে 7500 মই আজি আনা হ'ব দে পিছত চাই ল'ম 7500 মই আকৌ এদিন দেখাই দিম নৰ্মেল জেঠীপতা 5000 পাব আপোনালোকে গল্পটা ষ্টাৰ্টিং কিমান হয় 35,40,500 পৰা ষ্টাৰ্টিং হয় আৰু জুৰিয়ে শ্বেয়াৰ কৰিছে ধন্যবাদ এইটো এটা লিখিছে জেঠীপতা হাৰ এইটো জেঠীপতা হাৰ 10,000 ৰুপিজ 11,000 ৰুপিজ জেঠীপতা বিগ জেঠীপতা হাৰ 11,000 ৰুপিজ আৰু গল্পটা দেখুওৱা হৈ গ'ল এইটো এটা ষ্টনৰ হাৰ 10,000 ৰুপিজৰ এটা ষ্টনৰ হাৰ কোনে কি গহনা চাওঁ বুলি কয় জনাব পাৰে এইটো 10,000 ৰুপিজ ষ্টনৰ হাৰ আৰু যোনে কপালী চাওঁ বুলি কৈছিলে সেইসকলৰ কাৰণে এইটো নৰ্মেল কপালী এইটো কপালী ল'ব পাৰে 2,000 টকীয়া এটা কপালী 2,000 ৰুপিজ এইটো কপালী 2,000 ৰুপিজ কপালীটো মই দেখাই দিছোঁ অলপমান সুবিধাজনকভাৱে কপালী আৰু আমি কপালী দেখাম এইটো এটা কপালী চাব পাৰে এটা ধুনীয়া আছে কপালী আৰু এটা আমি কপালী দেখাবলৈ গৈ আছোঁ অন্যখন দিয়া এইটো এটা কপালী কি ধুনীয়া আছে কপালী দিয়ে কপালী ঝুমকা বিচৰা নাই এইটো কপালী আৰু আমি অন্য এটা কপালী দেখাবলৈ গৈ আছোঁ এইটো কপালী চাওক কি ধুনীয়া কপালী এইটো কপালী দেখিছোঁ 12,000 ৰুপিজ এটা বিগ কপালী সত্যাত আচলতে পিন্ধিব পাৰিব ধুনীয়া লাগিব ভাল লাগিব কপালী দেখালোঁ আৰু এটা মেচ বক্সৰ কি ধুনীয়াকৈ গাঁথনি কৰা হৈছে এইটো ভাল হৈছে মেচ বক্স দুগদুগী কম্বিনেশ্যন হাৰ 16,000 ৰুপিজ অলপমান বেলেগ এটা ষ্টাইলত কৰা হৈছে সুন্দৰভাৱে গাঁথনি কৰা হৈছে এইটো মই অলপমান দেখাব লাগিব আচলতে চেইন আছে আৰু চেইনটো আপোনালোকে বেছি ঘাম চাম লাগিলে কলা পৰিব পাৰে কিন্তু আপুনি আপোনালোকে চেঞ্জ কৰি ল'ব পাৰিব এইটো ছেটটো ষ্টনৰ এটা গল্পটা এইটো ষ্টনৰ গল্পটা 5,500 ষ্টনৰ গল্পটা 5500 অন্য এটা আমি ষ্টনৰ গল্পটা দেখাবলৈ গৈ আছোঁ মনীষা ৰখিছে ডাবুল লেয়াৰ মুঠিখাৰ কিমান দাম হয় মই দেখাই আছোঁ আৰু এইটো এটা গল্পটা দেখাব দিছিলে ষ্টনৰ এইটো এটা গল্পটা 7,000 ৰুপিজ ডাঙৰ গল্পটা ষ্টনৰ 7,000 ৰুপিজ চেম 6,500 পাব আৰু এইটো এটা খেনপতা এগৰাকী চাওঁ বুলি কৈছিলোঁ অথনি দিনতে এইটো খেনপতা হাৰ 12,000 ৰুপিজ বিগ খেনপতা হাৰ 12,000 ৰুপিজ অলপ চাইড আছে এইফালে
ডাবল লেয়াৰ মুঠি খাৰু পাৰ পিচ 6500 6500 6500 ডাবল লেয়াৰ মুঠি খাৰু টু গ্লাছ 6500 ডাবল লেয়াৰ মুঠি খাৰু এটা ডাবল লেয়াৰ মুঠি খাৰু 6500 দেখাই আছোঁ ৰিং দেখাব আচলতে মই লাইটটো সামৰিব লাগিব কাষ্টমাৰ আহিছে চ' মই লাইটটো সামৰিম মানে এইটো পাৰ পিচ 4500 ছিংগল লেয়াৰ মুঠি খাৰু পাৰ পিচ 4500 এইটো হৈছে বিগ বেনাৰ ছেট এইটো হৈছে 8500 এটা বেনাৰ অন্যটো আমি দেখাই আছোঁ এইটো লুকাপাৰা গলপতা ডাঙৰ লুকাপা 7500 লুকাপাৰা গলপতা 7500 অন্যটো আমি এইটো গলপতা দেখুৱাইছোঁ 5500 5500 আঙুঠি 2000 দেখাইছোঁ অন্যটো গল্ডেন এটা জোনবিৰি ইয়াৰ মূল্য 7500 গল্ডেন জোনবিৰি 7500 ছিংগল খেলপতা গলপতা দেখাবচোন মই চাই আছোঁ এতিয়া কাষ্টমাৰ আছে আচলতে অকণ অসুবিধা হ'ব পাৰ পিচ 3500 আমি দেখাইছোঁ 3500 এইবোৰ খাৰু হৈছে ধুনীয়া ধুনীয়া খাৰু 4500 এইটো হৈছে ডাঙৰ গাম খাৰু 12000 ৰুপিজ পাৰ পিচ 12000 ৰুপিজ আৰু ঝুমকা এণ্ড থুৰিয়া যোনে চাওঁ বুলি ভাবিছে এইটো ঝুমকা আৰু যিটো থুৰিয়া ৰঙা আৰু সেউজীয়াত আছে থুৰিয়া আৰু ঝুমকা 3000 ৰুপিজ আঙুঠি এইটো এটা আঙুঠি 2000 ৰুপিজ পিছ আঙুঠি এইটো এটা আঙুঠি 2500 আঙুঠি এইটো আঙুঠি এটা আঙুঠি এটা আছে খেলপতা আঙুঠি এটা হচ্ছে মেইন জাপি বিগ জাপি সেট এটা 10,000 ৰুপিজ বিগ জাপি 10,000 ৰুপিজ জানুৱাৰী বলিছে মই এটা জোনবিৰি সেট নগাঁৱৰ পৰা লৈছিলোঁ সেটটোৰ বেগটো থকা এডজাষ্ট কৰা মণিটো ভাগি আছে যোৱাটো ঠিক কৰা ল'বনে যোৱাটো ঠিক কৰি ল'ব পাৰা বেগটো মণিটো ঠিক হৈ যাব বাবলু হেল্ল' এটা হৈছে সৰু সেট 3000 ৰুপিজ সৰু ছিংগল সেট 3000 ৰুপিজ অন্য এটা ক্ষেত্ৰত এইটো 2500 এটা স্মল সেট 2500 জেঠি পতাৰ হাৰ 12,500 ষ্টনৰ বিগ হাৰ 10,000 ৰুপিজ গল্পতাটো এইটো 5500 এটা ব্লু কালাৰটো পাই যাব ব্লু আৰু ব্লেক আছে এইটো আমি দেখাইছোঁ ডাঙৰ জাপি পাত হাৰ 12,500 জাপি পাত হাৰ এটা মণিমালা সেট 4,500 মণিমালা সেট 4500 মনীষা ভাই শৰ্মা আছে গেংটকত ডেলিভাৰী হ'বনে ডেলিভাৰী হৈ যাব তাত DTDCটো থাকিবই নিশ্চয় ডেলিভাৰী হ'ব DTDC থাকিলে এটা বিগ হাৰ 20,000 ৰুপিজ এটা দুগদুগী বিগ হাৰ 20,000 ৰুপিজ হ'ব নালাগে সময়টো দেখা লৈ চব দেখা এটা এটা গল্পটা 4,500 এটা গল্পটা 4,500 এটা লুকাপাৰা দেখাই আছে 7,500 জুমি চৌধুৰী বৰুৱা জুমিয়ে লিখিছে উৎপলদা ভালে আছেনে বহুত দিন পাছত দেখিলোঁ জুমি মোৰ ভালে তোমাৰ কি খবৰ আৰু বাচ্চা বা মানুহজনৰ কি খবৰ ভালে আছে চব
লক্ষ্মী গাইনে লিখিছে হাই দাদা আহি গ'লো দেই বহুত বহুত ধন্যবাদ আৰু লাইভ সামৰিম এতিয়া পাৰিলে শ্বেয়াৰ কৰিব সকলোৱে এইটো ব্লু কালাৰ এটা গল্পটা এইটো 5500 ব্লু কালাৰ এটা 5500 অন্য আমি দেখাই আছো এইটো 12500 Debanki dearest, wow, awesome collection. Thank you. Dugdugi set, default Dugdugi set. Your mula is 5,500. 5,500 टका. Dugdugi set. Hello, how are you? Hello, like how many? Hello, Kilika set. 3,500, 3,500. Kilika set. অন্য আমি হার দেখা আছে এটা হার ইয়ার মূল্য 9500 9500 এটা দেখা আছে এটা 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 কি আপকো আছে এটা তো বড় সাইজ লোগো আছে ক্যামেরাটা দাঁড়িয়ে ক্যামেরাটা আমি সব লেভেলে করতে কই লগাই রিক্সা কথা হয় 10,000 জুমে লিখছে বেবি ভালে আছে উৎপল দা মানুহজনেও ভালে আছে আৰু লখিমপুৰ আহিলে জনাব দাদা নিশ্চয় মই লখিমপুৰ গৈছিলোঁ মই লখিমপুৰৰ পৰাই ডিব্ৰুগড় আহিছোঁ ঠিক আছে নালাগে মই অসুবিধা পাওঁ এটা বিগ জোনবি এটা হাড় দেখাইছোঁ অন্য এটা জোনবি হাড় এইটো এটা জোনবি হাড় লাইকটো মানুহ কমি আছে বহুত বহুত ধন্যবাদ আৰু আজিলৈ আমি লাইভ সামৰিছোঁ আৰু অতি সোনকালে আকৌ লাইভ আহি আছোঁ কাইলৈ নগাঁৱৰ পৰা আহিম আৰু সকলোৱে হাই হাই দি দিয়ে হাই আৰু টিকলিটো আছে লগত আপোনাৰ তাৰ ভালনে দাদা আৰু বৌ ভালে আছে হয় বৌ ভালে আছে আৰু ইয়াৰো ভালে আছে মচনত আছে খালি জ্বলাই খায় তোমাক তুমি ইফালে যোৱা আমি লাইভ সামৰিছোঁ আৰু সোনকালে আকৌ লাইভ আহিম মই নগাঁও যাম আৰু দুই সদায় মৰম দি যাব বহুত বহুত ধন্যবাদ থেংক ইউ